बोसोरसे खावसे बोसोर जायैयावनो दंफांनि दालांनि बायला-जिला थासारि। क'क्राझार जिल्लानि गसाइगाव महकुमानि बेन्दोंआव थानाय सेरफांगुरि गामियाव दंफांनि दालांनि बायला-जिला थासारि। दंफांनि दालांखौ मोजाङै लुयैनि अजद। 2.5 लाख रांनि बाजेटनि दालांआ से खावसे बोसोर जायैयावनो बायजोब्बाय। माबायदि दालां बानायखोदि से खावसे बोसोर जायैयावनो दालां बायनायनि रायजोनि अजद। फरायसालिनि उन्दै उन्दै हौवासा हिन्जावसाफोरा जोबोद खैफोद गोनाङै बारलाङो दालांखौ। सानै साथाम फरायसालिनि हौवासा हिन्जावसाया दालांनिफ्राय गोग्लैनानै जखम जादों होननानै मुंख'नानै बुंदों जायगानि रायजोफोरा। আমরা একটু মেরামতি করছিলাম, স্কুলের ছোট ছোট বাচ্চা চায় পিছলা যদি পড়ে যায় বাচ্চাটা মরে যাবো বিলায়, ওই জন্য আমরা একটু করছি যে না পোলাইফান স্কুলের পোলাইফানগুলো জানি পার হয়ে স্কুলে যাইতে পারে, এই জন্য আমাদের বিরাট অসুবিধা এখানে। 2 नं सेरफांगुरि गामिनि थागिबि अनवार हुइसेन मुंनि सासे सुबुङा बे दालांखौ लुदोंमोन। এইটো কোনে মানে কনস্ট্রাকশনটো কোনে কৰিছে? এইটো আনোয়ার। কোনে কৰিছে? আনোয়ার হোসেন। আনোয়ার হোসেন। আনোয়াৰৰ ঘৰ ক'ত? सेरफांगुरिতে। न गसाइगाव इउथ कंग्रेसनि आफादगिरि सेकवार हुइसेन मुआ मख'नानै बुंदों दि जेराव औवानि दालां लुयोब्ला 4 निफ्राय 5 बोसोर बाहायनो हायो, नाथाय बेयावनो दंफांनि दालां लुयोब्ला से खावसे बोसोरावनो बायनानै थांबाय। এইখিনি দলং 2021-2022 এইখন দলং নিৰ্মাণ কৰিছিলে। এইখন দলং 1.5 বছৰ নহওঁতেই দলংখন ভাঙি চুৰমাৰ হৈ গ'ল আৰু এইখন দলং 2.5 লাখ টকাৰ দলং আছিলে। কিন্তু আমি ৰাইজে যেতিয়া বাঁহৰে দলংখন নিৰ্মাণ কৰিছিলোঁ, 8ৰ পৰা 10,000 টকা লাগে, কিন্তু সেইখন দলঙে আমি 3 পৰা 5 বছৰমান খোজকাঢ়িব পাৰিছিলোঁ। কিন্তু এতিয়া আমি এইটো চাইছোঁ যে 2.5 লাখ টকাৰ দলং কেনেকৈ 1.5 বছৰত এইটো চুৰমাৰ হ'ল। जेराव बेयावनो दुर्नीति जादों, जेराव बिफानारि बिबानगिरिफोरा बिनि थार बिजिरनाय खालामनो नांगौ। কাৰ্যৰ ক্ষেত্ৰত আমি এইটো মাননীয় ব্লক বিডিঅ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যে এইটো যাতে উচিত তদন্ত কৰি এইটো কেনেকৈ মেৰামতি কৰিলে ইঞ্জিনিয়াৰৰ গাফিলতি আছে না যিসকলে মানে ডিপাৰ্টমেণ্টৰ গাফিলতি আছে সেইটো যাতে তদন্ত কৰে, এইখিনি আমি আহ্বান কৰিম। जेराव बेनो सोंलु जायोदि गसाइगाव डेभेलपमेन्ट जननि बिफानारि सामलायगिरिया बेनि सायाव गावनो नोजोर होनांगौ। চাওক, প্ৰথমতে মোৰ কথা হ'ল এইখন দলং হাজাৰ হাজাৰ মানুহে ইয়াতে যাতায়াত কৰে, অতি গুৰুত্বপূৰ্ণ দলং আছিলে আমাৰ এইখন। আমি বহুত বিধায়কৰ ওচৰত গৈখিনি এইখিনি দলং পাইছিলোঁ। এইখিনি দলং 2021-2022 এইখন দলং নিৰ্মাণ কৰিছিলে। এইখন দলং 1.5 বছৰ নহওঁতেই দলংখন ভাঙি চুৰমাৰ হৈ গ'ল আৰু এইখন দলং 2.5 লাখ টকাৰ দলং আছিলে। কিন্তু আমি ৰাইজে যেতিয়া বাঁহৰে দলংখন নিৰ্মাণ কৰিছিলোঁ, 8ৰ পৰা 10,000 টকা লাগে, কিন্তু সেইখন দলঙে আমি 3 পৰা 5 বছৰমান খোজকাঢ়িব পাৰিছিলোঁ। কিন্তু এতিয়া আমি এইটো চাইছোঁ যে 2.5 লাখ টকাৰ দলং কেনেকৈ 1.5 বছৰত এইটো চুৰমাৰ হ'ল। গতিকে ইয়াতে মানে দুৰ্নীতি হৈছে, কামটো একেবাৰে বেয়া কাম কৰিছে। আজি বেয়া কাম কৰাৰ ফলতে মানে অতি কম সময়ৰ ভিতৰত দলংখন চুৰমাৰ হ'ল। আৰু বিশেষকৈ ক'বলগীয়া এটা কথা হ'ল যে যিকোনো বস্তু এটা আহিলে কমেও সিহঁতৰ 4 বা 5 বছৰ যাব লাগে, তেতিয়া আমি আকৌ সেইটো নিৰ্মাণৰ কাৰণে বা মেৰামতি কৰাৰ কাৰণে আমি ব্লকত বা MLA বিধায়কৰ ওচৰত যাইখিনি সেইটো আমি ক'ব পাৰোঁ। কিন্তু এতিয়া 1.5 বছৰ নহওঁতে এইটো শেষ হৈ গ'ল, আমিতো আৰু সেইটো নাপাওঁ। গতিকে আমাৰ ৰাইজে ইয়াতে 3-4 বছৰ আকৌ কষ্ট কৰিব লাগিব। সেই কষ্ট যিখন দলং এইটো নিৰ্মাণ কৰিছে, সেই যে ৰাইজে যিখিনি কষ্ট কৰিব, সেই কষ্টখিনি যি নিৰ্মাণ কৰিছে সেই নিৰ্মাণকাৰীয়ে ইয়াৰ দায়বদ্ধতা হ'ব। চাওক, এতিয়া খোজকাঢ়িব লাগিব, ৰাস্তাৰে অহা যোৱা কৰিবই লাগিব, আমাৰ স্কুলৰ ল'ৰা ছোৱালী যাবই। এতিয়া ইয়াতৰ ৰিক্স হৈছে, এতিয়া কষ্ট কৰি হ'লেও যাবই লাগিব। কাৰণ আমি শুনা পাইছোঁ যে 2টা না 3টামান ল'ৰা ইয়াৰ পৰা ভাগৰি পৰি গৈছিলে, সিহঁতে দুখো পাইছে। গতিকে এনেকুৱা কাৰ্যৰ ক্ষেত্ৰত আমি এইটো মাননীয় ব্লক বিডিঅ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যে এইটো যাতে উচিত তদন্ত কৰি এইটো কেনেকৈ মেৰামতি কৰিলে ইঞ্জিনিয়াৰৰ গাফিলতি আছে না যিসকলে মানে ডিপাৰ্টমেণ্টৰ গাফিলতি আছে সেইটো যাতে তদন্ত কৰে, এইখিনি আমি আহ্বান কৰিম। কামজন কোনজন কণ্ট্ৰেক্টৰে কৰিছিলে কামখিনি? চাওক, এইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰিম, কিন্তু এইটো যিহেতু ক্ষমতা লোভী মানুহ, নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে, নিজৰ পকেটৰ কাৰণে কাম কৰে, ৰাইজৰ লগত কোনো বুজাপৰা নাই, তেনেকুৱা ব্যক্তিয়ে কাম কৰিছে, এইটো আমি খাটাং, আমি তেনেকৈ ক'ব পাৰোঁ। আৰু যিহেতু মানে দলবাগৰা ৰাজনীতি কৰা ভিত মানুহ, তেনেকুৱা ভিত মানুহে এইটো বনাইছে, এইটো চাগে কোনো কণ্ট্ৰেক্টৰে বনোৱা নাই। আপোনাৰ নাম কি? মোৰ নাম শেখাৱত হোসেন ভূঞা ওৰফে শৰীফুল হোসেন ভূঞা।
মিডিয়াৰ যোগ দি মই স্থানীয় বিধায়ক আৰু MCLক অনুৰোধ কৰিছোঁ এইটো একচুৱেলি চেৰফানগুৰি VCTC এৰিয়া হয় যাতে সেইটো বিধায়ক আৰু MCLে দুজনে এইটো তদন্ত কৰি উচিত তদন্ত কৰি সেইটো ন্যায় যাতে হয় আৰু দলংখন যাতে অতি সোনকালে পুনৰাই মেৰামতি কৰে এইখিনি আমি আহ্বান কৰিলোঁ দেখা গৈছে ব্ৰিজটো ভঙা ব্ৰিজটো যাওঁতে বহুত অসুবিধা হৈছে আপোনালোকে কি ক'ব এই ব্ৰিজটো দেখা গৈছে কোনোবা অলপ মেৰামতি কৰিছে কোনে কৰিছে এইবিলাক আমরা একটু মেরামতি করেছিলাম স্কুলের ছোট ছোট বাচ্চা যায় পিছলা যদি পড়ে যায় বাচ্চাটা মরে যাবো বিলাই ওই জন্য আমরা একটু করছি যে না পোলাইফান স্কুলের পোলাইফানগুলো জানি পার হয়ে স্কুলে যাইতে পারে এই জন্য আমাদের বিরাট অসুবিধা এখানে খুব এই ব্রিজটো কিমান দিন হল বনোৱা 1 বছর হয় নাই 1 বছর আগতে ভাঙি শেষ হৈছে কোনে এইটো আর বাস দা দিলেও তো 2 বছর 3 বছর যায় আরে কাঠ দা দিছে 1 বছর যায় না এইটো কোনে মানে কনস্ট্রাকশনটো কোনে কৰিছে এইটো কোনে কৰিছে আনোয়ার হোসেন আনোয়াৰৰ ঘৰ ক'ত शेरफानगुरिতে ন सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ RC इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरुमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरुमा लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंनै हेलमेट फ्रि केस होनानै बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन